নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি মোৰ কলপচলা আৰু কুকুৰা মাংসৰ আঞ্জাকণনো কেনেকৈ বনাওঁ তাকেই চাওঁ। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে মই এয়া কলপচলা এটা কাটি লৈছোঁ। কলপচলা যিহেতু আমাৰ শৰীৰৰ বাবে খুব উপকাৰী নহয় জানো, যিহেতু এতিয়া গৰম দিনত কলপচলা খাবই লাগে। এতিয়া মই এয়া পচলাটো কাটি লৈ ওপৰৰ বাকলিবোৰ ভালদৰে চাফা কৰি লৈছোঁ। যিহেতু পচলাত খুব আঁহ ওলায়, এইখিনি ভালদৰে চাফা কৰি ল'লে কাটিবলৈও খুব সুবিধা হয়। এতিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে এয়া মোৰ পচলা প্ৰায় কাটি হৈ গৈছে। এতিয়া মই গিলাচ এটাৰে এনেকৈ থেতেলিয়াই লৈছোঁ, তেতিয়া পচলাটো খুব চফ্ট হয়। আৰু লগতে আলু দুটা কাটি লৈছোঁ। এতিয়া কেৰাহীখন পাতি মই তেল দি দিলোঁ। যিহেতু আলু কেইপিচ মই আগতীয়াকৈ ফ্ৰাই কৰি ল'ম, সেয়ে এতিয়া ইয়াতে দি দিলোঁ। আলু কেইপিচ নমাই লৈছোঁ। এইখিনি তেলতে মই তেজপাত এখিলা দি দিছোঁ, লগতে শুকান জলকীয়া এয়া দি দিছোঁ। এইফালে জিৰা কেইটামানো দি দিলোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ভালদৰে লৰাই ল'ম। এইফালে আদা নহৰু পেষ্টটো বনাই থোৱা আছিলে, এইখিনিও দি দিছোঁ ইয়াতে। গোটেইখিনি ভালদৰে মই লৰাই ল'ম। ইয়াতে মই হালধি দি দিছোঁ, জিৰা পাউডাৰ, মিট মছলা আৰু ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। এইখিনি গোটেইখিনি ভালদৰে এতিয়া সিজিবলৈ দিম। ইয়াতে মাংসখিনি মই বইল কৰি থৈছিলোঁ, সেয়ে এতিয়া ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে এনেকৈ ভাজি ল'ম। ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। ইয়াতে কাটি থোৱা পচলাখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে লৰাই ঢাকনখন দি দিম। এইফালে ঢাকনখন খুলি চালোঁ, এয়া দেখিছেনে পচলাখিনি প্ৰায় সিজিলেই। ইয়াতে কাটি থোৱা আলু কেইপিচ আগতে যে ফ্ৰাই কৰি ৰাখিছিলোঁ, সেইখিনিও দি দিছোঁ। এইফালে এয়া মোৰ মাংস ৰেডিয়ে হৈ গ'ল। এয়া মান ধনিয়া মই কেইখিলামান দি দিলোঁ। বন্ধু বান্ধৱীসকল, আজি মোৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই।